নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছোঁ প্ৰতিদিন ৰাতি টাইমৰ এটি বিশেষ অনুষ্ঠানলৈ। ছ'চিয়েল মিডিয়াত সম্পূৰ্ণৰূপে বিয়পি পৰিছে কেৱল তেওঁৰে নাম। ফেচবুকটো খুলিলেও কেৱল তেওঁৰে নাম, হোৱাটছএপৰ ষ্টেটাছটো চাবই নোৱাৰি। আনকি কাৰোবাক মেছেজ দিলেও কেৱল ৰিপ্লাই পোৱা যায় এটাই নাম। আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ এনে এজন লোক, যাৰ এতিয়া বৰ্তমান খাওঁতে বহোঁতে শুওঁতে উঠোঁতে ক'তোৱে শান্তি নোহোৱা হৈ গৈছে। বিনোদ, নমস্কাৰ। তেখেত এজন বিনোদ, উপাধিৰ কোনো প্ৰয়োজন নাই। তথাপিও ছ'চিয়েল মিডিয়া ট্ৰেণ্ডিঙৰ কাৰণে যিটো তেওঁৰ দুৰ্ভাগ্যজনক অৱস্থা হৈছে, তাৰ বিষয়ে আজি আমাৰ অনুষ্ঠানত আমি আলোচনা কৰিম। বিনোদ, আপুনি আপোনাৰ দুৰ্ভগীয়া কথাসমূহ দৰ্শকবৃন্দৰ আগত ক'বলৈ আহ্বান জনাইছোঁ। হয়, মোৰ নাম বিনোদ, কিন্তু মই মায়ে দিছে, এইটো মা দেউতাই নাম দিছে মোক, মই নিজে নাই দিয়া। কেইদিনমানৰ পৰা মোলৈ যিটো ৰকমে ফোন আহিছে, গালি পাৰিছে, তোৰ নাম বিনোদ কেলে? আৰে কেলা, মই কেনেকৈ জানো মোৰ নাম বিনোদ কেলে? ৰ'ব, মই আপোনাক এইখিনিত এটা কথা কওঁ যে এইটো এটা পাব্লিক নিউজ চেনেল, খুব সক্ৰিয় এটা নিউজ চেনেল। আপুনি ইয়াত এনেধৰণৰ বেয়া কথা একেবাৰে ব্যৱহাৰ কৰিব নোৱাৰে, গম পাইছে নহয় আপুনি? বাবা, জুবিন দাই ক'লে বাবা, আমি ক'লে বেয়া কথা। মই এইখিনিতে আপোনাক আৰু এটা কথা কওঁ যে আপোনাৰ কেৱল নামটোহে ফেমাছ হৈছে, আপুনি নহয় আকৌ। এইটো মনত থ'ব দেই, আপুনি নহয়। আপুনি নিজকে জুবিনৰ শাৰীত থিয় কৰাবলৈ প্ৰচেষ্টা কৰিছে। এইখিনিতে আপোনাৰ ওপৰত আৰু এটা বিগ ব্ৰেকিং নিউজ বনি যাব পাৰে, গম পাইছে নহয়? আপোনাৰ জীৱন ইয়াতকৈ বেছি দুৰ্ভগীয়া হৈ যাব পাৰে, এইটো মনত ৰাখিব আপুনি। নাই বাবু, ভুল হৈ গ'ল, একদম মাফ কৰিব, একদম মুখৰ পৰা ওলাই গ'ল। অসমীয়া মানুহ ঠিক আছে, এইটো আপোনাৰ মুখৰ পৰা ওলোৱা ভুল বুলি ভাবি আপোনাক আমি ক্ষমা কৰি দিছোঁ। আৰু জানিম আপোনাৰ বিষয়ে, আপোনাৰ এনে দুৰ্ভগীয়া জীৱনখিনিৰ বিষয়ে আমি আৰু অলপ শুনিম আপোনাৰ বিষয়ে। কিন্তু তাৰ আগতে আমি ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি। ল'ল চেনিটাইজাৰ, খোৱাৰ আগতো খোৱাৰ পাছতো, যিহেতু হাতখনে মেইন, শুই উঠাৰ আগতো শুই উঠাৰ পাছতো ল'ল চেনিটাইজাৰ। মাস্ক পিন্ধক, কৰোণা হ'ব দূৰ। কাৰণ এখন মাস্ক, নট এ মাস্ক। বিৰতিৰ পাছত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰতিদিন ৰাতি টাইমৰ এটি বিশেষ অনুষ্ঠানলৈ। আমাৰ মাজত আজি উপস্থিত আছে সেই বিনোদ, যাৰ ৰাখকচোন, আপুনি ৰাখক। চ' আজি আমাৰ মাজত উপস্থিত আছে এজন বিনোদ। কিছুদিনৰ পৰা তেওঁৰ লগত সংঘটিত হৈ থকা কিছুমান দুৰ্ভাগ্যজনক কথা আমি শুনি আছিলোঁ। বিনোদ, আপুনি বাকী কথাখিনি ক'বলৈ আগবাঢ়িব পাৰে। পানীত হাত নচৰা অৱস্থা হৈ গৈছে মোৰ। কালি ৰাতি পিছফালে গৈছোঁ টেবুলত বাচন ধুবলৈ এক ছেকেণ্ড হ'ব। আপুনি নিজৰ পত্নীৰ ভয়ত বাচন ধুবলৈ গৈছিলেনে? টিউবৱেল মাৰি আছোঁ কোনোবাই এতিয়া শিলগুটি মাৰিছে বলৰ নিচিনা। শিলগুটিটো বলৰ নিচিনা দব খাই মোৰ বাওঁফালৰ টিকাটোত লাগিছে। শিলগুটিটোৰ চেপটোৰ নিচিনা মোৰ টিকাত ৰঙা দাগ এটা বহি গৈছে, আপুনি চাই যদি চাব পাৰে। এক ছেকেণ্ড হ'ব। এইটো এটা পাব্লিক নিউজ হয়। আপুনি এনে পাব্লিক নিউজত এনেকৈ আপুনি কথা ক'ব নোৱাৰে, একদমেই নোৱাৰে। পাব্লিক নিউজত আপুনি পাব্লিকক কথা ক'ব নিদিয়ে যে। আপুনি নিজকে পাব্লিকৰ লগত তুলনা কৰিছে। চাওক, মই আপোনাক আকৌ এবাৰ কৈ দিওঁ যে আপোনাৰ কেৱল নামটোহে ফেমাছ হৈছে, আপুনি নহয়। আপুনি নিজকে পাব্লিকৰ লগত তুলনা কেনেকৈ কৰিব পাৰে? আপোনাৰ আকৌ এইটো এটা বিগ ব্ৰেকিং নিউজ বনি যাব পাৰে আপোনাৰ ওপৰত। ঠিক আছে, আপোনাক এই ভুলৰ বাবে পুনৰবাৰ ক্ষমা কৰি দিছোঁ। আপুনি এতিয়া শেষত আমাৰ প্ৰতিদিন ৰাতি টাইমৰ দৰ্শকসকলক কি ক'ব বিচাৰে, দুআষাৰ ক'ব পাৰে। মই দৰ্শকসকলক একো ক'বলগীয়া নাই, সিহঁতি যি কৰে ভালে কৰিছে। মই অকল ওচৰ চুবুৰীয়াখিনিক অনুৰোধ জনাইছোঁ যে আৰু মোৰ টিঙত কোনো শিলগুটি নামাৰে যেন। মই দিয়া নাই মোৰ নামটো, মোৰ মা দেউতাই কি বুলি ভাবি বিনোদ দিলে, মই কেনেকৈ ক'ম? মইতো নোৱাৰিম ক'ব। ঠিক আছে, মই শেষত ইমানে কওঁ যে সকলো বিনোদ একেই নহয়। বিনোদসকল সুৰক্ষিত থাকক। কোনো বিনোদৰ লগত যাতে এনেধৰণৰ দুৰ্ভগীয়া ব্যৱহাৰ, এক ছেকেণ্ড মই সামৰণি মাৰি ৰৈছোঁ সেইটো।
কোনো বিনোদৰ যাতে এনে দুৰ্ভগীয়াজনক ব্যৱহাৰ নকৰে বিনোদৰ লগত মই ইয়াৰে কামনা কৰি প্ৰিয় দৰ্শক আমাৰ প্ৰতিদিন ৰাতি টাইমৰ এই বিশেষ অনুষ্ঠানটি সামৰণি মাৰিছোঁ ধন্যবাদ কিবা কৈছোঁ